বৰুৱা আই মিন আদিত্য বৰুৱা মানে চন্দ্ৰ মানে কি মানে কৰি আছো পঢ়া ল'ৰা ছোৱালীয়ে এই সময়ত কি কৰে নাজানো নেকি পঢ়া টেবুলত থাকে তহঁতে কি কৰিছ কচোন বিতু নোটছ মানে মুখস্থ পৰীক্ষাত পুৰা নম্বৰ পাব মানে চন্দ্ৰদাৰ কিতাপখন দেচোন কিতাপখন মই দিবলৈ কৈছো যায় প্ৰেমে প্ৰতিবাদে কথাবোৰ তোৰ পৰীক্ষাত আহিবনে শেক্সপিয়াৰৰ নাটকৰ সমালোচনা মই ইংৰাজী নাজানো সেইদৰে থাকি বাৰে বাৰে কৰিলে তহঁতে পৰীক্ষাত কি ভাল ৰিজাল্ট কৰিবি কচোন এই ইমেইল এটিমেটিকে পাছ কৰিলে নহ'ব আজিকালি এই এক নম্বৰত পাছ কৰিব লাগিব তেতিয়াহে এই ঘৰখনৰ গৌৰৱ হ'ব চাহাবক মানুহবোৰে বাহ দিব মায়ে কোনো শান্তি নাপাব মই তোমাৰ নাচিয়ে উঠিম মই ইংৰাজী নাজানো কাৰণে তহঁতি মোক মূৰ্খ বুলি ভাব অসমীয়া মই পুৰা জানো মই এইখন পঢ়িম গম পালিনে আমি আগতে কিমান পঢ়িলো শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছ গতিকে তই ভাল মানুহ তই চন্দ্ৰদাৰ নামটো কৈ নাই নেকি আদিত্য বৰুৱা নহয়নে আদিত্য বৰুৱা হয় 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 আমাৰ মিত্ৰই পুলিচকে হেণ্ডকাপ লগালে তেতিয়া প্ৰেমে নহয় এই অন্তৰত ইবি লোৱা আছে ঠিকানা হওক মিলিব দে কিয় খাব চাহাব মানুহেনো মানুহৰ কলিজা খাই নেকি কেতিয়াবা মৰমতে গালি দুটামান মোক কৰে ননচেন্স ষ্টুপিড গালি
Kita kakak nih. Ikat salah. Silakan. Salah. Oh. Dokter. Kalau tak kau, kalau tak kau, mas tak mau semua. Salah. Yo, gimana usah kayak gitu? Mana ikat salah? Kayak noh. Tapi, kalau ikut cakap, hati jangan kau tuh. Oi, apa namanya aku tuh? Salah. Oi, siapa itu kyo? আমার সঙ্গে এই মুখা ধরাব নালাগে সাহাব আৰু মানে হাতি দাঁত গৰম খৰ্গ এইবোৰ অন্য সাহাব এই অনীতি এইবোৰ সব বুজ যাব সাহাব 2 নম্বর। সাহাব oi, 1 নম্বরই হয়ে এখন। আরেকটু কম করো। 1 নম্বরই ভালো করে দিতে হবে। 2 নম্বরই জানা। Bidya hokap, berak kosong, bagaimana hokap? Mata, ya betul kalau, tadi kalau suruh bisnis kita kalau, kalau hokap,
খাই যাব লাগিব দেই পাছপৰ্টে মোক কৈছে তই বোলে একেটা ভাল পাওঁ আজি দুপৰীয়া ভাত মোৰ বুঢ়াক ভোক লাগিছে গম পোৱা নিশ্চয় তোমাৰ এই মাছ খাবলৈ মোৰো মন গৈছে
এটা বলে সৰু সৰু কথা লাজ কৰি মন সকলোবোৰ কথা আজিৰ তাৰিখত জাতি কৰি চোৰাংকাত ব্যৱসায় কৰি ঘৰৰ ধৰণৰ চাপ্লাই কৰি ড্ৰাগছ চাপ্লাই কৰি টকা উপাৰ্জন কৰাটো কথা উপাৰ্জন নহয় এইবোৰ আৰু তুমি নালাগে কৰিব নালাগে আমাৰ চিমেণ্ট ফেক্টৰী বেজাৰৰ সোণৰ ফেক্টৰী দেউতা আমাক এজন ভাল মৰমীয়াল সৎ তোমাৰ দৰে দেউতা লাগে তোমাৰ দৰে মইতো জীৱনত দেউতাকো চিনিয়ে নাপাওঁ কিন্তু এটা কথা মই উপলব্ধি কৰিব পাৰোঁ চাহ পৃথিৱীৰ প্ৰত্যেকজন সন্তানে নিজৰ দেউতাকজন ভাল হোৱাটো বিচাৰে হোৱাটো বিচাৰে দেউতাকবোৰৰ পৰিয়াল অন্তৰত সন্তানে আশ্ৰয় বিচাৰে আপুনি ইহঁতক নিৰাশ্ৰয় নকৰিব নহ'লে এই ইহঁতে কষ্ট পাব চাওক ৰাধাই বনোৱা কল স্বৰূপকেইটা বিক্ৰী নকৰিলে চাউল দালি কিনিম ক'ৰ পৰা
কি সবিনয় নিবেদন অহা ইমান তাৰিখে আমুক বাৰে ৰাধাৰ লগত মোৰ বিয়া গতিকে বিবাহ বাহনত উপস্থিত থাকি আশীৰ্বাদ কৰে নীতি বিনয়া বনত গৌৰৱ ভাবিছিলো আমাৰ বিয়াখন দেৰিকৈ হ'ব কিন্তু এতিয়াতো উপায় নাই মানে তোমাৰ ভগৱানজনে আমাৰ বিয়া সোনকালে পাতিবলৈ বিচাৰিছে আৰু তোমাক কোনোবাই সোনকালে মা বুলি মতাটো বিচাৰিছে ধুনীয়া ছোৱালী ৰাধা আকৌ ৰাধা ৰাধা কৃষ্ণ ৰাধা ছাৰ ৰাধা এই ৰাধা নামটো শুনাৰ লগে লগে মনটো কিবা ৰোমাঞ্চিত হৈ পৰিছে ছাৰ ৰাধা নামটো শুনাৰ লগে লগে মনটো সেই সোণাপুৰ চাহ বাগিচালৈ নামাইছে চুৰ কৰি খাইছিলি যে মই যে তোৰ টিকা চুনৰ দাগ দি তোৰ বগা টিকাটো একদম চুনা কৰি পেলাইছিলো তেতিয়াৰ পৰা সেই ছাৰৰ ঘৰত কাম কৰিবলৈ ধৰিলো তেতিয়াৰ পৰা ছাৰে মোক একেবাৰে ঘৰ বনাই দিলে মাল নাইকিয়া কৰি পেলালে বাচন নহয় মোক এটা মূৰ্তি লাগে ঠিক তোৰ দৰে মায়াবী মূৰ্তি জাহ্নবী মূৰ্তি ডাঙৰ মানুহৰ সন্তানতকৈ তোৰ শৰীৰৰ জাতিৰে নষ্ট কৰিছ তাৰ মানে মই গৌৰৱৰ দেউতাক তাৰ মানে তই সপোন দেখি থকা শহুৰৰ ঘৰখনত এই প্ৰতাপী বাঘৰ দৰে পাৰ আপোনাৰ শহুৰ থকা মই আকাশত থান পতাৰ সপোন দেখিছ নিজকে প্ৰশ্ন কৰ সাধাৰণ ঘৰত বিচাৰি লৈ এই ভঙা চুপুৰীৰ পৰা ৰাজনীতিকে যাবলৈ উত্তৰ
Hey! Hey, sir! Hey! দেৱতাৰ ঘৰত অসুৰৰ তাণ্ডৱ দেৱতাৰ ঘৰত অসুৰৰ তাণ্ডৱ হুঁচিয়াৰ খবৰদাৰ বৰ সাংঘাতিক সপোন এটা দেখি দেৱতাৰ লগত অসুৰৰ যুদ্ধ এই যুদ্ধ স্বৰ্গত নহয় এই যুদ্ধ অত্যন্ত তোৰ শব্দ নকৰাকৈ তথাপিও ছাৰ এইবাৰ যুদ্ধ কৰিম টোপনিৰ লগত বিদ্যা দেৱী বিদায় ইমান কেইদিন চলি আছে পৃথিৱী শুই থাকিলে কান্দিম কেনেকৈ সেই ৰাধাৰ হাতত দৰে ময়ো কান্দিব লাগিব শেৱালিও কান্দিব লাগিব কাৰণ আমি মোৰ সৰু মানুহ এই ডাঙৰ মানুহবোৰৰ তুলনাত আমিবোৰ জানুৱাৰতকৈও মনে মনে চাই থাকিম খেলখন খেল মই এটা নতুন খেলেই খেলিম তোৰ বিয়া হব মোৰ ঘৰলৈকে তোক লৈ যাম কিন্তু তোৰ স্বামী গৌৰৱ নহয় তোৰ স্বামী হব চন্দ কিন্তু নকৰিবি না কৰিলে এইটো পিস্তল আৰু বাহিৰত ককায়ে ইন্দ্ৰণী দত্ত গৌৰৱ দত্তৰ দেউতাক আপুনি কৈ ৰাখা কৈ বাৰু কি ছোৱালীও ছাৰহঁতক থিয় কৰাৰ পিছত বহিবলৈ দিয়া নাই চাহপানী দে ছাৰহঁতক ছাৰ আপুনি বহকচোন নাই নবহো মোৰ বহিবলৈ মোৰ সময় নাই তোমাৰ নামটো কি আছে ধৰণী কুমাৰ ছাৰ ধৰণী আৰু কুমাৰ ধৰণী মানে পৃথিৱী আৰু পৃথিৱী মানে মাটি তোমাৰ নামে পৰিলে কিন্তু বেছ পিছে হেৰি নহয় ধৰণী ছাৰ মই ৰাধাৰ লগত আলোচনা কৰিম ৰাধা মোৰ ঘৰলৈ
মই নালাগিব মানে ছাৰ ৰাধা ৰইন্দা হ'ব নালাগিব মই একো বুজা নাই ছাৰ তোমাক এই সকলোবোৰ কথা ৰাধাই বুজাই দিব ৰাধা বিয়াখন অলপ ধুমধামকৈ পাতিব লাগে কিন্তু মই যে ছাৰ দেখিছে নহয় মোৰ অৱস্থাটো শুনা এইবিলাক তুমি চিন্তা কৰিব নালাগে তুমি বিয়া কৰা বিয়াৰ সমস্ত দায়িত্ব ভাল পাব বাবুৰ ঘৰতে মানে ছাৰ সৰুৰে পৰা কথা মই বিচাৰি যাম বিয়াখন হৈ গ'ল এতিয়া মোৰ আৰু সমস্যা নাই ঠিক আছে ছাৰ কাইলৈৰ পৰা মই লিখিব হ'ব অ'কে অ'কে মিঠু লগতে কেনেকৈ ভাল খুবেই ভাল চন্দৰ লগত মিলিছিলে তুমিতো মিলাই আহিছা ফোন কৰি মিঠু কথাবিলাক কেনেকৈ কিয় কৈছো কিয় এনেকুৱা কৈছো মানে তুমিতো জানাই দেউতা সৰুতে নথকা অৱস্থাত বিয়াখন কিয় পাতি দিলা নহয় ই নতুনকৈ চাকৰি জইন কৰিছে আহো বুলি ক'লে তুমি আহিব নোৱাৰে তাতে কোম্পানী আছে কোম্পানীৰ এমডিবোৰ ভাল বন্ধুৰ বাবে এই চাকৰিটো পাইছে যাব নহয় অলৰেডি গ'লেই বিয়াখনৰ সৌদা নথকা বাবে চন্দনে কিমান যে কান্দিছে তুমি জানানে দেউতা চন্দনে মোৰ আৰু মোক নিজক কৈও বেছি ভাল পায় মই জানো আৰু ময়ো তাক বহুত ভাল পাওঁ সেইকাৰণে এপাক দিয়াৰ পাছত অকলে নাৰাখি তাক মোৰ ঘৰতে ৰাখিছোঁ হ'ল মিঠু এতিয়া চন্দ্ৰ আমাৰ লগত একেলগে থাকিব একেলগে চন্দনা মই এখন ঘৰত চাকৰ দৰে থাকিব নালাগে মিঠু সাধাৰণ ঘৰৰ ছোৱালী বাকী ৰাজ ৰাজে খাই লাগিব লাগিব তুমি যেনেকৈ ৰাধাক এইখন ঘৰলৈ কথা দি আনিছা ঠিক তেনেকৈ ৰাধাক এইখন ঘৰ মঞ্জুত আনিব লাগিব এইবিলাক চিন্তা নকৰি এনেহ'লে আজিৰ ঘৰত কিছুমান চিন্তা ময়ো নতুনকৈ কৰিম চন্দ্ৰই মোক মা নোমানে গতিকে চন্দ্ৰ মোক ল'ৰাৰ নিচিনা ল'ৰা চন্দ্ৰক মই কোনোদিনে চকুত ৰখা নাই চন্দ্ৰ মোৰ বুকুত আছে গতিকে চন্দ্ৰই বিয়া কৰাই মই ছোৱালীজনীক বোৱাৰী লৈ জ্ঞান কৰিম এইখন ঘৰত কিছুমান অধিকাৰ মই তেওঁ বুজিম বিনা অনুমতি তুমি তাকে কৰি কাঢ়িব নোৱাৰা মা দেউতা ৰব আছোন তোমালোকে পাহৰি গৈছানে ঘৰখনে নমৰি আহিছে এনেকৈ কাজিয়া পেচাল কৰি থাকিলে তোমালোকক লাভ নিদিব নিদিব আজি নহয় মা নহয় হয় উপযুক্ত সময় নিশ্চয়িলে কিছুমান মানুহৰ চেষ্টা চাৰি বাঢ়ি যায় মই তুমি কি বুলি ক'ব পাৰো ক'ব অহংকাৰী মদ গৰ্বী ডাঙৰ মানুহৰ ঘৰবোৰ এনেকুৱাই বাহিৰে ৰং চং ভিতৰে খোৱা ভাকৰি ৰবাচোন তোমাৰ ভিতৰলৈ যাবলৈ কৈছো নে ঠিক আছে কাজিয়াই কৰি থাকা কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে কাজিয়া পেচাল কৰি থাকিলে আমাৰ ভীষণ কষ্ট হয় বহুত বেছি কষ্ট হয় কুমাৰ এই ভিতৰলৈ যা কুমাৰ আজিকালি মোৰ টোপনি নহা হৈছিল কিছুমান কথা দেখি শুনি উপলব্ধি কৰি মন মগজুৱে আৰাম দি গৈছিল বাইদেউ সময় থাকিলে আপোনালোকে প্ৰায় সেই কথাবিলাক আলোচনা কৰক গৌৰৱে গম নোপোৱাকৈ চন্দৰ বিয়াখন আপোনালোকে ষড়যন্ত্ৰ কৰি পাতি কাইলৈ নাহিলেতো পৰহিলে গৌৰৱ এইখন ঘৰলৈ আহিব তেতিয়া আহিলে এই কথাবিলাক গম পালে এটা নতুন নোহোৱাৰ সৃষ্টি নহ'বনে মোৰ মতেতো ভূমিকম্পই খাব লাগে চিঞৰিব আপুনি ইমান গাড়ী পাতিব পৰা মই একো কথাই কোৱা নাই কিন্তু যোৱাৰ আগতে এটা ভৱিষ্যৎবাণী কৰি যাওঁ বোলো অতি ফাটি বলাই ফাঁচি
কি কথা কথা ক'লে হা তোৰ বেজিতে ৰাধাক দেখিব সি জানো শান্ত হৈ থাকিব পাৰিব তাৰ ব্যৱস্থা মই কৰি থৈছো গৌৰৱৰ কাৰণে মই ছোৱালী ঠিক কৰি থৈছো কি কৰিছা আমেৰিকাত Yes, আমেৰিকাত কালি নিউয়ৰ্ক এয়াৰপৰ্টৰ পৰা চীনাক মই ৰিচিভ কৰিলোঁ কিনা Yes, চীনা আমেৰিকাত পঢ়িছে মাছ কমিউনিকেশ্যনৰ ছাত্ৰ গৌৰৱৰ লগত এছমি চীনা স্মাৰ্ট চীনা হোৱাৰ পাছত এইজনী ৰাধা হ'ব তাৰ কাৰণে অতীত হয় গৌৰৱৰ বাবে এইজনী ৰাধা হ'ব ইহৰুতে খেলা এটা ৰং চোৱা পুতলা ৰাধা নামৰ এটা বগা পুতলা তেনেকৈ মন যায় তেনেকৈ মাতিব ৰাধা বুলিয়ে মাতিম দিয়া ৰাধা তুমি কিন্তু একদম ফাইনাল ৰাধাৰ দৰে কোন ৰাধাৰ দৰে মৰা ৰাধানে মৰি মৰিলে জীয়াই থকানে ৰাধাৰ দৰে আমাৰ মন্দিৰত যে আছে সেই ৰাধাৰ দৰে ময়ো তোমাক মন্দিৰত থকা ৰাধাৰ দৰে পূজা কৰিম চাহাবে কোৱাৰ দৰে তুমি সঁচাকৈ ধুনীয়া মিঠুহঁতৰ দেউতাকক মই চাহাব বুলিয়ে মাতো তুমিও মাতিবা দেই কিয় মাতিব এনেহ'লে মিঠুহঁতৰ দৰে দেউতা বুলি মাতিবা নামাতিব ঠিক আছে দিয়া যি মন যায় তাকেই মাতিবা মই কিন্তু এইবোৰ শিক্ষা শিক্ষা একো নাই মোৰ দেই ইংৰাজী চিংৰাজী মই হ'লে নাজানো মই একেবাৰে সৰু মানুহ সৰু বুলি আকৌ তুমি মোক ঘিণ নকৰিবা ময়ো সৰু মানুহ নিজাতিৰ মানুহ ডাঙৰ মানুহবোৰে আমাৰ দৰে নিজ মানুহবোৰক সদায় কিয় দুৰ্বল বুলি ভাবে কিয় আমাক সুযোগ কৰে কিয় আমাৰ সপোনবোৰ ফুলৰ মালাৰ দৰে ছিঙিব আনি পেলাই কিয় মোৰ বিষয়ে একো নজনাকৈ মোক একো নুশুনাকৈ আপুনি মোক বিয়া পাতিলে কিয় চাহাবে তোমাক চালে আমাৰ বিয়া ঠিক কৰিলে বছ আপোনাৰ ৰাগে কাৰণে আপোনাৰ চাহাবজনে বজাৰৰ পৰা এটা চোলা আনি দিব আৰু আপুনি আপত্তি নকৰাকৈ তাকে বিৰিব তুমি তেওঁ কথাই কৈছা চাহাবৰ কিছুমান কথাত মই আপত্তি নকৰো নহয় মই কি আপোনাৰ সেই চোলা নেকি একো আপত্তি নকৰাকৈ যে আপুনি মোক বিয়া পাতিলে আপত্তি কৰিবলগীয়া দেখোন একো নাই আছিল বহুত আপত্তি কৰিবলগীয়া আছিল বিয়া বাৰু পুতলাৰ কেনে নহয় আপোনাৰ চাহাবজনে আপোনাৰ জীৱনক লৈ এনেদৰে ধেমালি কৰিব নালাগিছিল সেইজন চাহাবে আপোনাৰ কাৰণে মোৰ দৰে এটা পুতলা আনি দি ৰং চাব নালাগিছিল নহয় তুমি পুতলা নহয় ৰাধা হয় হয় মই এটা নষ্ট পুতলা মই এটা ৰংবিহীন
যদি আপুনি গম পায় এদিন আপুনিও মোক পিকলেটেৰ দুৰ্গন্ধময় পুতলাৰ দৰে ঘিণ কৰিব চুলাই দিব মোক আৱৰ্জনা বুলি আপুনি মোক দূৰলৈ দলিয়াই দিব নহয় নহয় ৰাধা তুমি তেনেকৈ নকবা তুমি পুতলা নহয় নহয় তুমি লেতেৰা দুৰ্গন্ধ নহয় আৱৰ্জনাও নহয় তুমি আজি মোৰ বাবে পবিত্ৰ ৰাধা তুমি ধুনীয়া ৰাধা আমাৰ মন্দিৰৰ মুখাইনী ৰাধাৰ দৰে তুমিও মোৰ বাবে মুখাইনী ৰাধা তোমাক মই কোনোদিনে খুয়াই নিদিওঁ তোমাক আৱৰ্জনা কৰি মই দলিয়াইও নিদিওঁ তোমাক মই ইয়াত ৰাখিম মই এই নতুন পূজা মন্দিৰত তোমাক পূজা কৰিম তুমি কান্দিলে মোৰ দুখ লাগে মই তোমাক সদায় পূজা কৰিম তুমি নেকান্দিবা তুমি কান্দিলে মোৰো চকু পানী ওলাই তোমাৰ দৰে ধুনীয়া নাৰীৰ দৰে কান্দিলে মোৰ বহুত দুখ লাগে কিবা মূল্যৱান বস্তু চিৰদিনৰ বাবে হেৰাই যোৱা যেন লাগে তুমি নেকান্দিবা তোমাৰ গৰ্ভৰ সন্তান মানে মোৰো সন্তান আমাৰ সন্তান আমাৰ দুখৰ ঘৰ নিশ্চয় কোনোবা দেৱদূত আহিব আহে কেনেকৈ খোজকাঢ়ি তোমাক মাতিব মা মোকো মাতিব দেউতা
ঘৰখনত সি ডাঙৰ দীঘল হ'ব। আমি বহুত সুখী হ'ম ৰাধা। আমি সঁচাকৈ সুখী হ'ম। ৰাধা আমি সঁচাকৈ সুখী হ'ম। ইমান সহজ, ইমান সৰল মনৰ আপুনি। ৰাধা নহয় আদিত্য, এতিয়া একো নালাগে। মইতো তোমাক আমাৰ সকলোৰে বিষয়ে আৰু কিছুমান নোপোৱা কথাও আছে, যিবোৰ বৰ্তমান সমস্যাৰ বাবে দেখা দিছে। আৰু সময় লাগে সমস্যাৰ মাজতে ফচিব লগা ঘটনাবোৰতো থাকিয়ে থাকিব। তুমি কথাটো মই চাম হয় নব আৰু চাওঁ মই মিটিং পৰা বাহিৰ কৰি আমাৰ কথাবোৰ আগলৈ পঢ়ালে একেবাৰে পোৱা নাই। লুকাই চুৰ কৰি লৈ কৰিব পাৰি, কিন্তু ইয়াত পাতিব নোৱাৰি। মোৰ ঘৰে তোমাৰ ঘৰে যদি মুক্তি বিচাৰে আমাৰ দিয়ে কেনেকৈ হ'ব? মা সৰুতে আৰু চন্দনৰ কথা নাই, কিন্তু দেউতাহে মৰিলো। নাম লওঁতে দেউতা হিলালে। আৰে কাম তুমি কোঠাতে পুৰালা। পুলিচৰ দৰে শান্ত শিষ্ট বৈদ্যুত মহাদেৱৰ দৰে মই তুমি উঠালো, তুমি নহয় নোপোৱা। তুমি নোপোৱা। মই আকৌ কিয় চোৰৰ ভয় পুলিচ লুকাই নে পুলিচৰ ভয়? বৰ্তমান মই চোৰ তুমি। মই কৈছো কিয় দেখা দেখিকৈ প্ৰেম কৰিছো আৰু এতিয়া দেখা দেখিকৈ বিয়া হ'বৰ বাবে মহিলাৰ অভিভাৱক প্ৰচাৰ কৰি কথা পাতিম। দেউতা এতিয়া থানাৰ পৰা আহিছে। তুমি তেনেকৈ ভাবা কোৱা? নহয় মানে দেউতা, তাৰপিছত আমাৰ ঘৰলৈ আহি এনেকৈ মানে লাজবান নোহোৱাকৈ ইমান কৰি আছে। তেনেকৈ ক'লেও তোমাৰ চতুৰ দেউতাই বুজিব যে এইখন ঘৰলৈ মই ক্ৰিমিনেল ধৰিবলৈ অহা নাই। আহিছো কি ধৰিবলৈ আহিছে? আংকল ফাইনেল কথা মই নিশ্চয় পুলিচৰ লগত জানিব নোৱাৰো। দেউতা কিছুমান পুলিচ প্ৰেচিডেণ্ট দেউতাৰ হাতটো হয়। তুমি এৰেষ্ট কৰি লকাপত ভৰাই যোৱা। শ্বপিং মলত তুমি নিজে এখন দলাল যোৱা। বন্ধ কৰি দিয়া। এইবোৰ বন্ধ নহয় অকল, এইবোৰ সঁচা কথা। সঁচা বিচাৰিলে বিচাৰ তুমি কৰিব নালাগে। আৰু এইবিলাক বিচাৰ কৰে তোমালোকৰ হোম মিনিষ্টাৰে। গেট লষ্ট ৰাইট নাও। দেউতা কি ক্ষতি কৰিছা? কি কৈছো শুনিলে? এক্সিডেণ্ট কৰিছো শুন। মোৰ বই একজন পুলিচৰ লগত তোৰ বিয়া হ'ব নোৱাৰে। দেউতা ঠিক আছে আহো, কিন্তু এইখন ঘৰলৈ মই আকৌ আহিম। পুলিচ হৈ আহিম আৰু এইখন ঘৰত বনকৰা তিৰোতাই বনোৱা চাহ নহয়, ৰাধাই বনোৱা চাহ। চেনি কমকৈ খাই বুলি মোক কোনেও কোৱা নাই। কিছুমান কথা সোধাৰ প্ৰয়োজন নাথাকে। ঐ নহয়, আই পিতাই দিয়া মোৰ এটা নাম আছে, ৰাধা। এতিয়া কেনে পাইছে? ভুল অংকবোৰ কৰি কৰি এইটো ভুল উত্তৰে পাইছে। আৰু পাব নেকি ছাৰ?
চৰেক মৰম কৰাৰ একো দৰকাৰ নাই। মোৰ বুকুৰ মাজত আদৰ যতন কৰি তাইক মই নিজে নাখায়ো খুৱাইছিলো, নিজে নিপিন্ধিও পিন্ধাইছিলো। একো লাভ নাই। সজাৰ দুৱাৰ খুলি যি গুচি গ'ল গ'লেই। আজি 6 মাহেই হ'ল, এদিনো মোৰ খবৰ ল'বলৈ নাহিল। কেনে আছো বাখৰ আমাৰ ৰাধা? ৰাধা ইন্দ্ৰনীল দত্তকৰ কথা আধা হৈ আছে। কি কৈছ? আধাবীৰ পেট চিষ্টেমাই কৰে আধা কৰা কি কৈছ বাখৰ? চাকৰণী? মোৰ ভনী চাকৰণী হৈছে? মিছা কৈছ তই, হিংসাত কৈছ তই। বাখৰ তুমি কোন আছা ৰাধা? বুজিছা ৰাধা, মই বাহিৰে বাহিৰে তোমাৰ ওচৰলৈকে আহিছো। আজি 6 মাহে তোমাক দেখা নাই। মই জানো তুমি যে মোক অভিমান কৰি আছা। ঠিক আছে, মই তোমাৰ অভিমান এতিয়াই ভাঙিম। অ'কে? নহয়, সাধাৰণতে ধৰণিকাই বাহিৰত থাকিলে ৰাধা ঘৰতে থাকে। ক'ত গ'ল ৰাধা? ৰাধা? নহয় অতিনা, ৰাধাক এবাৰ চাবলৈ মোৰ বৰ মন গৈছে। তাই চাগে মোৰ কথা ভাবি ভাবি ক্ষীণাই গৈছে। বুজিছা টিনা, এই চোতালখনতে ৰাধাই মাটিৰ বাচনবোৰ বনাই ইয়াতে হেৰি কৰিছিলে। মাটিৰ বাচনবোৰ ইয়াত শুকুৱাইছিলে আৰু এই ভাটিটোতে এই বাচনবোৰ জ্বলাইছিলে আৰু এই পুৰা বাচনবোৰ এইখিনিতে দমাই থৈছিলে। টিনা, মোৰ জীৱনলৈ প্ৰেম আহিছিল। জোনাকত বৰষুণ হ'ল, জোন মেলি তৰা হ'ল। ইয়াতে এই চোতালখনতে ৰাধাই মোৰ বুকুৰ মাজত সোমাই থুকাই কৈছিল, গুণগুণাই গান গাইছিল। জীৱনৰ গান, যৌৱনৰ গান, হৃদয়ৰ গান। নহয়, মই ৰাধাক মাত্ৰ এবাৰ চাম, দূৰৰ পৰাই চাম, একো নুসুধোতেই। আজি 6 মাহে হ'ল মই ৰাধাক দেখা নাই। আগতে এদিন নেদেখিলে মোৰ বুকুখন হাহাকাৰ কৰি উঠিছিল, কিন্তু চাই এইখন তোৰ ৰংপুৰ গাঁৱৰ কৌশল ঘৰ নহয়। কি কৈছো শুন, এইখন ঘৰলৈ যিকোনো মানুহ অহাটো মই পচন্দ নকৰো। মই যিকোনো মানুহ নহয় ছাৰ।
কেনে আছে চন্দ্ৰ ভালে আছে নহয় ভালে আছে ৰব মই তাইক মাতি দিওঁ চন্দ্ৰ চাহাব নামাতিবি নহয় চাহাব ৰাধায়ো ধৰণী গাড়ী চাবলৈ বৰ ইচ্ছা কৰি আছিল চুপ যি কৈছো শুন ৰাধা কেনে নামাতিবি এইবিলাক বেয়া পাওঁ যি কৈছো তাক শুন কি কৈছো তাক শুনাই ঘূৰা ঘূৰা ইয়াৰ পৰা ঘূৰা হ'ব ছাৰ মই যাওঁ চন্দ্ৰ এই কুকুৰাটো তুমি ৰাধাক দিবা ইয়াত তাই ভাল পোৱা দুটামান সৰু বস্তু আছে অলপ মন্দিৰৰ নিৰ্মাণীও আছে তাই দিবা নহয় ধৰণী গাড়ী আপুনি নিজ হাতে দি যাব চন্দ্ৰ চাহাব এই এই এইবিলাক বস্তু এইখন ঘৰৰ কুকুৰে নাখায় লৈ যা যাওঁ ছাৰ আমাৰ আহিবলগীয়া সন্তানটোৱে বৰ কষ্ট পাব আমি এতিয়া ভিতৰলৈ যাম পাব নহয়
তই একো নকওঁ কিয়? কিবা এটা কচোন ক। কি ক'ব লাগে? বেয়া পাইছোঁ মই তোমাক, সাংঘাতিক বেয়া পাইছোঁ। তই বেয়া পোৱা কাৰণটো মই বুজিছো দে। মই কি কৰিম ছাৰ? চাহাবে মোক জোৰ জবত বিয়াখন পাতি দিলে। তই নথকাৰ বাবে মই যে খুব কান্দিছো। খুব কান্দিছো। মই সঁচাকে কান্দিছো। হ'ব, মই বুজি পাইছোঁ। এতিয়া তুমি কান্দি পিনি আৰু মোক কষ্ট দিব নালাগে। আৰে মই ঘৰলৈ আহিলোঁ, মই অহাৰ কাৰণে কি ভাল লগা নাই নেকি মিঠু? মা গোবৰ খুৰা, মই কিবা অপৰাধ কৰিলোঁ নেকি? মা হেৰি নহয়, মোৰ লগত এই টিনাও আহিছে। মা তাই মোৰ বেষ্ট ফ্ৰেণ্ড, মোৰ লগতে গুচি আহিব। মিঠু, চন্দ্ৰদাৰ বৌক চাবলৈ যে মোৰ কিমান মন গৈ আছে। ক'ত আছে ৰ'ব? ৰুমতে আছে আপোনাৰ। যাচোন মিঠু, নবৌক মাতি দে। নব মানে কৰি আছ। মই মাতি দিম ৰ। তুমি আকৌ চন্দ্ৰদা কিয় মাতিবা? নবক গৈ মই নিজে মাতিম, মোৰ পৰিচয় দিম। তাৰপাছত মই নবলে এইখন এই নীলা শাড়ীখন দি নবক কম মই তুমি ইয়াতে পিন্ধিব লাগিব। নব এইবিলাক কি কৰিছা? ইমান দিনৰ মূৰত ঘৰলৈ আহিছে। মোৰ যে কিমান আনন্দ লাগিছে। আনন্দতে মই চিঞৰি দিবলৈ মন গৈছে। মোৰো চিঞৰিবৰ মন গৈছে। কিন্তু আনন্দত নহয় চন্দ্ৰ। তখন মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে। কান্দি কান্দি তোৰ সৰল কাকেদি বুকুৰ মাজত সোমাই মৰম কৰিব মন গৈছে। চন্দ্ৰ, তই মোৰ চোৱাচোন মোৰ নোকোৱাকে তোমালোকৰ বিয়াখন দেউতাই কেনেকে ধুমধামেৰে পাতিলে। মোৰ যে তোমালোকৰ বিয়াখন খাবলৈ ইমান মন আছিলে, গম পোৱা নে? বাকী খোৱাটোতো হৈয়ে গ'ল। বাৰু ৰ'ব, তোমাৰ কাৰণে মই এটা সৰু উপহাৰ আনিছোঁ। এইখন নীলা শাড়ী। এই শাড়ীখন আজি তুমি পিন্ধিব লাগিব। নীলা শাড়ী ৰাধাইও ভাল পায়। তোমাক চাগে মিঠুৱে ৰাধা কথা কৈছে। নব মোৰ মুখলৈ এবাৰ নোচোৱা নে তুমি? প্লিজ নব, এবাৰ চোৱা। মিঠুৱে ফোনত কৈছিলে তুমি ধুনীয়া বুলি। চাওঁ আমাৰ ধুনীয়া নবজনী। কিয় বিচাৰ? তুমি বাধা দিলেও কিন্তু মই তোমাক চামেই। চাওঁ
ৰাখিছো আজি তুমি ইয়াৰ পৰা গুচি যোৱা ইয়াৰ পৰা নামানে Please!
আৰু কোনোদিন আপুনি আঁকি দিব নোৱাৰিব। যেতিয়া মই থানালৈ যাম, থানাত কি আছে আদিত্য বৰুৱাক সেই পদকটো দেখাই কম আৰু মই আত্মসমৰ্পণ কৰিম। চন্দ্ৰদা, তুমি তেনেকুৱা নকৰিবা। নহয় মই থানাত চিঞৰি চিঞৰি কম, মই হত্যাকাৰী। ডাঙৰ মানুহ কৰিবা চন্দ্ৰদা। ভালকৈ পঢ়াবি, পাৰিলে তে কাহানিও সেইবোৰ কথা নকবি। আৰু হাতীবোৰত ৰাধা আৰু বৰাকো টানিব তোৰ আগ। নহয় চন্দ্ৰদা, নহয়। সি দেখিবলৈ তোৰ দৰে, চকু নাক কাণ সকলো তোৰ দৰে। তুমি দেখানি বাদে তুমি কাটিলে মোৰো চকু পানী ওলাব। মই কোনো নেদেখাকে কান্দিব মোক আৰু নকবা।
ভাগি আপুনি মোৰ দেউতা নহয় হ'ব নোৱাৰে মোৰ মনৰ দেউতাজন ইমান ফাঁকি বাছ হ'ব নোৱাৰে আপুনি চাওক এজন ভয়ানক মানুহ আপুনি মোৰ দেউতা হ'ব নোৱাৰে কেতিয়াও নোৱাৰে